কি হ'ল খবৰ ভাল ভালে কিয় চাধা অকণ দিয়াচোন চাধা নাই কেনে অকণমান চাধা দিব নোৱাৰো যোৱা এতিয়া কাম নাই যোৱা চাধা নোৱাৰো দিব নোৱাৰো সদায় সদায় খালি চাধা খুজি থাকো নিদো সদায় চাধা নিদো বুলি কোৱা কেলে ভিকাৰী চাধা খুজিব আহিছ মোৰ ভিকাৰী বুলি কৈছ তই ভিকাৰী আজি তো চাধা টেমি হলেও নিম ক'ত আছে চাধা টেমি চাধা টেমি ক'ত চাধা নিদিয় সদায় সদায় নিদিও মই চাধা মোৰ চাধা টেমি লৈ গলি মই তোক চাই ল'ম মই বস আজি ভাল মাল এটা লৈ আহিছো এইটো চাধা টেমিটো এইটো ভাল বস্তু লৈছো দামী চাধা টেমি একেবাৰে কি দামী বহুত দামী এইটো তই ভাল কাম নিদো বুলি কৈছিলে মোক প্ৰথম দিনাই তই আজিৰ পৰা আমাৰ gang ওচৰত থাকিবি ঠিক আছে ভাল জেগাত থাক বস মোক বচাওক বস তই জান নাজান বছে শিখৰ নোখোৱালৈকে কাৰো লগত কথা নাপাতে বছ বস মোক বচাওক বস মোৰ চাধা টেমাটো মোক দম দি লৈ গৈছে বস বচাওক মোক বচাওক কোনে অসমৰ নম্বৰ 1 ডন বিমল ঠিক আছে মই ঘাটত থাকোঁতে বল বল কালি 30 টকা দিছিলোঁ নহয় তই মোক ধ্বংস কৰি পেলাবি বল অৰে বৰ যা ঐ তোৰ কাম নাই যা মই অকলে চম্ভালি যাম বস বস এয়া বিমলত বছ বছ এটা বহুত হাতিয়াৰ আছে দেখোন ৰিয়েল হাতিয়াৰ আমাৰ হাতিয়াৰবিলাক কি হ'ল বছ গুলি শেষ যি হ'ল হ'ল এতিয়া গুলি খাব লাগিব গম পাইছনে নাই গম পাইছ নাই গুলি খাব লাগিব লাইটটা জ্বলাই লওক
ইমান টাইম লাগে ফ্লেগ এটা জ্বলাব নোৱাৰো তই কিমান দিন এনেই পঢ়িলো মই দে আকৌ নধৰিছে বস এই যান এই টেমাটো দে কাক কৈ যাব এই সাধা দেমি নিব হলে এই কালিয়াক মাৰিব লাগিব কালিয়াক মাৰিব হলে তোৰ দম হ'ব লাগিব সাধা দেমি কোনেও নাপায় বলি খাই লওঁ মই এই চব কথা ভালকে কবি নহলে জান মাৰি দিম চিনি পোৱা নাই বিমল তিমক তহঁতৰ গাত কিমান জোৰ আছে মোৰ এই শক্তি তহঁতে দেখা নাই তহঁতক জীৱন লাগে নে মান লাগে বে দাদা আমাক জীৱন লাগে তহঁতক কোনে আনিছিলে দাদা পিঠা কৰিয়ে তহঁতক ইয়াক মোৰ লগত দি দে ইয়াৰ কাম মই কৰিম তহঁতক কিমান মান লাগে মই দিম মান অ'কে দাদা অ'কে ঐ অ'কে অ'কে কণিকাল ঐ এটা পইচা নিবি যা 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 মোৰ ইয়াত তহঁতে নাহিবি গেট আউট তই মোক চুপাৰি দিয় হা আজিলৈকে অসমত পইচা হোৱা নাই কালিয়াক মাৰে ইয়াক পইচা লগাই দে মানুহ বিমল তিমক চিনি পোৱা নাই চাৰা সকলোকে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে আৰু আপুনি যদি মোৰ চেনেলটো নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কিয়নো আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপুনি আগতে পাব হয়নে গাইছ আৰু এইবোৰ ভিডিঅ' আচলতে কেৱল মনোৰঞ্জনৰ কাৰণেহে কৰিছোঁ সাধা বুলি নহয় কেৱল মনোৰঞ্জন চ' আজিলৈ বাই বাই